So আমি এটা প্ৰজেক্ট বনাইছোঁ স্মাৰ্ট বায়' ফাৰ্ম। চ' ইয়াত আমি কিছুমান প্লেনটোৱে তাৰ ৰুটছৰ সহায়ত বহুত কিবা কিবি মানে ৰিলিজ কৰি থাকে, যেনেকৈ বায়' ভল্টেজ, নাইট্ৰজেন, পটেছিয়াম, ফছফৰাছ এটচেট্ৰা এটচেট্ৰা। তো সেইবিলাক ইয়াত আমি চেঞ্চৰ্ছ লগাইছোঁ। তো সেই চেঞ্চৰ্ছবিলাকে সেইটো ডাটাটো ৰিড কৰি পেলাই ইয়াত আমাৰ আৰ্ডিনো আছে, আৰ্ডিনোত সেই ডাটাটো দি পেলাই সেইখিনি প্ৰচেছ কৰি ইয়াত টেক্সটক লগে ৰূপান্তৰিত কৰি আছে। চ' ইয়াত আমি এটা AIও ইনক্লুড কৰিছোঁ। তো AIটোৱে আমাক ধৰি লওক ফাৰ্মাৰজনে এটা ডিজিজ হৈছে ধৰি লওক, চ' সেই ডিজিজটোৰ বিষয়ে ফাৰ্মাৰজনে নাজানে। চ' ফাৰ্মাৰজনে এই AIটো সুধি যাব পাৰিব। যেনেকৈ মই এটা ডেমো দিছোঁ। My plant's nitrogen level is getting low. How can I increase it? To increase nitrogen levels in your plants, we can use nitrogen-rich fertilizers such as ammonium sulfate or urea. You can also add organic matter like compost or well-rotted manure, which release nitrogen as they break down to the soil. চ' এনেকৈ এইটো এনেকৈ সুধি ল'ব পাৰিব। সুধি ল'লে মানে হেৰিটো মানে ৰিজাল্টটো দি দিয়ে। ৰিজাল্টটো ঠিক আছে। তাৰমানে এনেকুৱাকৈ মানে কৃষকে কি হ'ব, লাভৱান উপকৃত হ'ব নেকি? হয়। তোমালোকে কোন স্কুলৰ পৰা আহিছা? মই আদৰ্শ বিদ্যালয় গণকুশী বৰপেটা। কি নাম তোমাৰ? উদীপ্ত দাস। থেংক ইউ। মানে ধৰি লওক আননোন ডিজিজ হৈছে, তো আননোন ডিজিজটোৰ বিষয়েও কৈ দিব ফাৰ্মাৰ।